আমি আৰু অন্য এটা মন্দিৰলৈ গৈ আছোঁ। ওপৰলৈ যাম এতিয়া। আমি তলৰ যিবোৰ মন্দিৰ গোটেইখিনি আমি ঘূৰিলোঁ, দৰ্শন কৰিলোঁ, চালোঁ আৰু ওপৰত যাব লাগিব এতিয়া। চাওক, এইখন আমি বাটেৰে গৈ আছোঁ এতিয়া ওপৰলৈ আৰু দেখুৱাম। চাওকচোন কিমান ধুনীয়া পৰিৱেশটো চাওকচোন, একদম পাহাৰৰ ওপৰত আছোঁ আমি এতিয়া। চাৰিওফালে গছ গছনি দেখিছেনে? মানে মন্দিৰ মহামায়া মন্দিৰটো মানে গোটেইখিনি পাহাৰৰ ওপৰত আৰু গছ গছনি একদম চাৰিওফালে ভৰি থকা দেখিব পাইছোঁ চাওকচোন। আৰু এইবোৰ দোকান আপুনি ইয়াৰ পৰা সা সামগ্ৰী ল'ব পাৰে আৰু পূজাৰ গোটেইখিনি সামগ্ৰী ইয়াত পাব, উপলব্ধ আছে। ব'লা মানে ব'লক। এয়া হৈছে মন্দিৰ। সঁচাকৈ নহয়নে? মনোমোহা নহয়নে বাৰু গাইছ? চাওক, গৈ আছোঁ ওপৰলৈ। এইবিলাক দোকান পোহাৰ চাওক। আহক কি হ'ল নাযায়? সেইটো আপুনি জিৰণি কোঠা, বহিব পাৰিব ইয়াতে। চাওক, চাৰিওফালে বান্দৰে বান্দৰ। হাতৰ পৰা কাঢ়ি লৈ যায় কল, কিবা সামগ্ৰী সকলো হাতৰ পৰা কাঢ়ি লৈ যায়, দেখিছেনে? বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে আৰু আহে। আজি বিশেষকৈ পূজা চলি আছে। আৰু এইপিনে চাওক, এইটো আছে আমাৰ মহাদেৱ, মহাদেৱ ভোলেনাথৰ, দেখিছেনে? আৰু এইপিনে যাম আমি। এতিয়া দুটা চিট আছে, নাজানো এতিয়া কোনপিনে যাব লাগে। সিপিনে এটা আছে, এইপিনে এটা আছে। ইপিনে যাব লাগিব। ইপিনে যাম নে এতিয়া যাম, এইপিনে যাম নহয় ক'ব পৰা নাই। যাম বাৰু। আৰু এইটো চাওক, মন্দিৰটো দেখিছে? এইটো মন্দিৰ, মুখ্য মন্দিৰ এইটো। আৰু আছে, ওপৰলৈ যাম বাৰু। ইপিনে যাওঁ, গৈ আছোঁ আগলৈ আৰু দেখুৱাব চেষ্টা কৰিছোঁ মহামায়া মন্দিৰৰ ওপৰত থকা আকৰ্ষণীয় মন্দিৰ। দেখিছে গাইছ? খুবেই আকৰ্ষণীয় ঠাই নহয়নে বাৰু? আৰু যাব লাগিব। মানে ষ্টেপ বাই ষ্টেপত মানে ওচৰতে আপুনি দোকানবোৰ পাব, কিবা খাব পাৰিব। আমি আহিছোঁ তলৰ পৰা। চাওক, ইহঁত আহি আছে, বৌহঁত মাইনাহঁত আহি আছে। এইটো চাওক, এইপিনে মই আহিলোঁ এতিয়া আৰু আগলৈ গৈ আছোঁ। হৰ হৰ মহাদেৱ। আহা আহি আছে। ইয়াত সকলো ভগৱানৰ ফটো মানে মূৰ্তি আছে। এনেকুৱা মহাদেৱ, মা দুৰ্গা, মা কামাখ্যা, মানে আপোনাৰ সকলো। আমিতো বহুত মন্দিৰ ঘূৰিলোঁ, নৱগ্ৰহৰ পৰা ধৰি ইত্যাদি। ইয়াতে মা মনসা দেৱীৰ মন্দিৰ, মা কালীৰ মন্দিৰ, হনুমানৰ মন্দিৰ, মানে আপুনি সকলো মন্দিৰ ইয়াত আছে। আমি ঘূৰিলোঁ। চাওক, কি ধুনীয়া পৰিৱেশ নহয়নে? ঐতিহাসিক ঠাই, পাহাৰৰ ওপৰত চাওকচোন। ওপৰৰ পৰা দেখুৱাইছোঁ, ওপৰৰ পৰিৱেশ চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে? একদম গছ গছনি ভৰি আছে, চাৰিওফালে সেউজীয়া। আৰু এই গছ গছনিৰ মাজতে ইমান বান্দৰ আছে, দেখিব পাৰিব। আমিতো এনেকৈ এই মন্দিৰটোত প্ৰথমবাৰ আহিছোঁ আৰু খুবেই ভাল লাগিছে যে চাওকচোন। আহিছোঁ আকৌ চাওক, সেই মুখ্য মন্দিৰ আৰু এটা ওপৰত মন্দিৰত আহি পালোঁ। বৰ এক্সাইটেড আছিলোঁ মহামায়া মন্দিৰত আহিবলৈ আৰু আহিছোঁ। আজি দুটাকৈ মন্দিৰ ঘূৰিলোঁ। দুটাকৈ মন্দিৰত যে ইমানবোৰ মন্দিৰ আছে, মানে সৰু সৰু এনেকৈ বিশেষ মন্দিৰ ইয়াত পাব। চাওক, ইয়ালৈ আহিছোঁ। চাওক, দেখিছে কি ধুনীয়া নহয়নে? আৰু এইপিনে আৰু আছে, মানে এইটো এটা আৰু এইপিনে আৰু আছে যাবলৈ। চাওক, এইপিনে তেনেকৈ মানে ওপৰত মানে ভাগ হৈ পিনে বহুতকেইটা ইয়াতে মন্দিৰ স্থাপন কৰা আছে। দেখিছে? এইটো ৰাস্তা আমি এইপিনে আহিলোঁ আৰু এতিয়া আৰু দেখুৱাইছোঁ। চাওক, এইপিনে গৈ আছোঁ। এইটো চাওক, মানে বান্দৰত আপুনি দেখিব, আপোনাৰ হাতৰ পৰা কাঢ়ি লৈ যাব যিকোনো বস্তু। আমি চাকি তাকি আনিছোঁ, এইবোৰ একদম কাঢ়ি লৈ যায়। সেইটো কাৰণে একদম বহুত সাৱধানে, কিছুমানে একদম লাঠি লৈ আহিছে যাতে একদম ডিষ্টাৰ্ব নকৰে। আৰু এইটো চাওক, কি ধুনীয়া ভিউজ হয়নে? এইটো ফটো মাৰিবলৈ চাওকচোন, কিমান ধুনীয়া ভিউজটো ন? দেখিছেনে গাইছ? তো চাই থাকক, দেখুৱাই আছোঁ আৰু দেখুৱাই আছোঁ।